কি হৈছে ৰূপহী বিজেপিত পোহৰলৈ আহিছে ইজনৰ পিছত সিজন মণ্ডল সভাপতিৰ ২ নম্বৰী হয় পিঠিত বিজেপিৰ ষ্টাম্পটো লগাই লৈ ২ নম্বৰীত নামিছে একাংশ মিয়া নেতা তেওঁলোকৰ মতে বিজেপিৰ পৰিচয়টো যেন ৰক্ষা কবচ ২ নম্বৰী কাম কৰাৰ এইটো ৰফিকুল ইছলাম ঘৰ ৰূপহী ৰফিকুল ইছলাম এজন বাংলাদেশী ২ দশক পূৰ্বেই ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল ৰফিকুলক ন্যায়াধিকৰণৰ এই ৰায়দানৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৰফিকুল ৰাজ্যৰ সৰ্বোচ্চ ন্যায়ালয়ত ৰফিকুলৰ এই গোচৰ এতিয়াও চলি আছে এতিয়াও বাংলাদেশীৰ পৰা ভাৰতীয় বুলি স্বীকৃতি লাভ কৰা নাই ৰফিকুলে যাৰ বাবেই নেকি ভয় আৰু শংকাৰ মাজেৰে দিন কটাব লগা হৈছে ৰফিকুল ইছলামে এনেকৈয়ে ২০১৬ত ৰাজ্যত প্ৰথমবাৰলৈ আহিল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ চতুৰ ৰফিকুলে বাংলাদেশী মাৰ্কাৰ পৰা ৰেহাই পোৱাৰ উপায় উলিয়ালে বিজেপিত যোগদান কৰিলে ৰফিকুলে হৈ পৰিল বিজেপিৰ এজন নিষ্ঠাবান কৰ্মী জিলা পৰ্যায়ৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বহু নেতাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিলে চতুৰ ৰফিকুল ইছলামে আৰু এনেকৈয়ে গৈ গৈ বিগত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টিৰ ৰূপহী মণ্ডলৰ সভাপতিৰ দায়িত্ব লাভ কৰিলে ৰফিকুলে বাংলাদেশী ৰফিকুল হৈ পৰিল বিজেপিৰ মণ্ডল সভাপতি এতিয়া আৰু টেনচন নাই ৰফিকুলৰ বাংলাদেশী বুলি ভয় আৰু শংকাটো থাকিব নালাগে ৰফিকুলে দেখিলে কেনেকৈ নিজক বচাবলৈ বিজেপিৰ ষ্টাম্প ব্যৱহাৰ কৰিলে ৰফিকুল ইছলামে এইবাৰ চাওক এইটোৰ কাহিনী ইয়াৰ নাম আতিকুল ইছলাম ৰূপহীহাটৰ কোচগাঁৱত থকা আতিকুলৰ বাসগৃহত হঠাৎ চলিল আৰক্ষীৰ অভিযানত পোহৰলৈ আহিল ভয়ংকৰ ঘটনা ঘৰতে ২ নম্বৰী ভেজাল গুটখা প্ৰস্তুতৰ ফেক্টৰী আতিকুলৰ বজাৰত সহজতে উপলব্ধ প্ৰতিটো কোম্পানীৰ গুটখা আৰু পান মছলাৰ ডুপ্লিকেট পেকেট ঘৰতে প্ৰস্তুত কৰি আহিছিল আতিকুল আৰু তেওঁৰ ভাতৃয়ে বিষাক্ত কেমিকেল আৰু ৰং মিহলি কৰি অৰিজিনেল পেকেটৰ সৈতে হাইলাখ একেই পেকেট প্ৰস্তুত কৰি গ্ৰাহকক বিষ খুৱাই আহিছিল এইজন আতিকুল আৰু ভাতৃয়ে আতিকুলৰ ঘৰত বস্তাই বস্তাই উদ্ধাৰ হ'ল ডুপ্লিকেট গুটখাৰ পেকেট এতিয়া আপোনাক আচৰিত কৰি তোলা কথাটো কি জানেনে এইটো আতিকুলো বিজেপিৰ নেতা ৰূপহী মণ্ডল যুৱ মৰ্চাৰ সভাপতি আতিকুল পূৰ্বে বহু অপকৰ্মৰ সৈতে জড়িত আতিকুলে কেইবছৰমান আগতে যোগদান কৰিছিল ভাৰতীয় জনতা পাৰ্টিত তাৰ পিছতেই নিজ গৃহতেই আৰম্ভ কৰিছিল এই ডুপ্লিকেট গুটখা প্ৰস্তুতৰ ফেক্টৰী দেখিলেনে মিয়া আতিকুলেও কেনেকৈ ২ নম্বৰী কামৰ কবচ হিচাপে ব্যৱহাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টিক ব্যুৰ ৰিপৰ্ট খাটাং সংবাদ